নমস্কাৰ ৰাইজ, মই এষ্ট্ৰলজাৰ পলাশ চেতিয়া। আজি আপোনালোকৰ ওচৰত মই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আনিছোঁ। কিন্তু বিষয়টো আৰম্ভ কৰাৰ আগতে মই এটা ডিছক্লেইমাৰ দিব বিচাৰোঁ। এই ডিছক্লেইমাৰটো হৈছে মই এই ভিডিঅ'টোৰ দ্বাৰা কিছুমান বিশেষ ব্যক্তিক বা কোনো এটা বিশেষ প্ৰফেশ্যনক ভাল বা বেয়া বুলি ক'ব বিচৰা নাই। মই মোৰ নিজৰ অভিজ্ঞতাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি কোনোবা মানুহে ভাবে মোক কোৱা কথাখিনি ভুল, তেতিয়াহ'লে ভুল বুলি ভাবিব পাৰে, আৰু যদি কোনোবা মানুহে ভাবে মই কোৱা কথাখিনি শুদ্ধ, তেতিয়াহ'লে শুদ্ধ বুলি ভাবিব পাৰে। এতিয়া কথাখিনি মই কৈছোঁ আপোনালোকক। বৰ্তমান কি হ'ল, আমাৰ সমাজত এটা নতুন প্ৰফেশ্যন আহিছে। সেই প্ৰফেশ্যনটো কি হৈ গৈছে? মেনিফেষ্টেশ্যন। সেই প্ৰফেশ্যনটোত কি হয় যে কোনোবা এজন ব্যক্তিয়ে যদি অন্তৰৰ পৰা কামনা কৰে যে মোৰ জীৱনত ধন টকা পইচা হওক, মোৰ জীৱনত সুখ শান্তি হওক, তেতিয়াহ'লে ইউনিভাৰ্ছে তেওঁৰ জীৱনত ধন টকা পইচা আৰু সুখ শান্তি লৈ আনে। এতিয়া আপোনালোকে মোক এটা কথা কওক, আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখন কিমান বিশাল ব্ৰহ্মাণ্ড, ইউনিভাৰ্ছখন কিমান ডাঙৰ আপোনালোক সকলোৱে জানে। এই ইউনিভাৰ্ছখনত আমাৰ যিখন সৌৰজগত, যাক ইংৰাজীত ছ'লাৰ ছিষ্টেম বুলি কোৱা হয়, তেনেকুৱা কোটি কোটি সৌৰজগত সোমাই আছে, কোটিতকৈ অধিক সংখ্যক সৌৰজগত সোমাই আছে। সেই ডাঙৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ভিতৰত আমাৰ সূৰ্য আৰু পৃথিৱী থকা সৌৰজগতখন হৈছে এখন সামান্য সৌৰজগত, আৰু সেই সৌৰজগতৰ ভিতৰত পৃথিৱী হৈছে এটা সামান্য গ্ৰহ। সেই পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ হৈছে এখন সাধাৰণ দেশ, আৰু সেই ভাৰতবৰ্ষৰ ভিতৰত অসম হৈছে এখন সাধাৰণ ৰাজ্য, আৰু সেই অসম ৰাজ্যৰ ভিতৰৰ কোনোবা এখন চহৰত বা গাঁৱত আপুনি বহি আছে আৰু মই আছোঁ, আৰু আমি কি কৰিছোঁ? মেনিফেষ্টেশ্যনৰ নামত ৰুম এটাত সোমাই পেলাই কল্পনা কৰিছোঁ ইউনিভাৰ্ছে আমাৰ জীৱনত ঢেৰ ধন টকা পইচা আনি দিব, সুখ শান্তি আনি দিব, আৰু সেই টকা পইচা লৈ আমি গোটেই জীৱন মস্তিকে পাৰ কৰি দিব পাৰিম। ইউনিভাৰ্ছৰ নিচিনা ইমান ডাঙৰ বিশাল বস্তু এটাৰ আৰু কাম নাই আমাৰ দৰে সাধাৰণ মানুহৰ মনত কি ভাৱ আছে তাক পূৰণ কৰিব, আৰু আমাৰ জীৱনত কোটি টকা আনি দিব, আৰু আমি সেই কোটি টকা লৈ পেলাই নাচি বাগি আৰু সুখ শান্তিত আৰু পাৰ কৰাই দিম। কথাবোৰ সঁচা কথা নে কথাবোৰ কিছুমান ফকতীয়া কথা, আপোনালোকে নিজেই চিন্তা কৰি মোক কওক। আমি যদি কথাবোৰ অকণমান যুক্তিৰে ভাবোঁ, তেতিয়া সঁচা কি মিছা কি চব কথা বস্তু ওলাই পৰিব। এতিয়া মোক আপোনালোকে এটা কথা কওক, মেনিফেষ্টেশ্যন বোলা বস্তুটো যদি সঁচাই হয়, তেতিয়াহ'লে আমি আমাৰ ঘৰত থকা জন্ম পত্ৰিকাবোৰ পেলাই দিব লাগে। আমাৰ জন্ম পত্ৰিকাত কি থাকে? আমাৰ জন্ম পত্ৰিকাত থাকে এজন মানুহে জীৱনত কিমান টকা পইচা ঘটিব, কিমান উন্নতি কৰিব, কিমান সুখ শান্তি লাভ কৰিব, আৰু সেই জন্ম পত্ৰিকাৰ দ্বাৰা আমি গোটেই বস্তুবোৰ কেলকুলেশ্যন কৰি চাওঁ। যদি মেনিফেষ্টেশ্যনৰ দ্বাৰা জীৱনত ধন টকা পইচা সুখ শান্তি উন্নতি চব হয়, তেতিয়াহ'লে জ্যোতিষশাস্ত্ৰ আমাৰ প্ৰয়োজন নাই। আমাৰ জ্যোতিষশাস্ত্ৰৰ কোনো প্ৰয়োজন নাই। জ্যোতিষশাস্ত্ৰখনকে উঠাই দিব লাগে, চবতে মেনিফেষ্টেশ্যন লগাই দিব লাগে। জ্যোতিষশাস্ত্ৰ আজি এদিন দুদিনৰ পুৰণি শাস্ত্ৰ নহয়। জ্যোতিষশাস্ত্ৰ হৈছে ৫,০০০ বছৰ পুৰণি শাস্ত্ৰ। আহোম ৰজাৰ দিনৰ পৰা জ্যোতিষশাস্ত্ৰৰ প্ৰচলন হৈ আছে, আহোম ৰজাৰ আগৰ পৰা জ্যোতিষশাস্ত্ৰৰ প্ৰচলন হৈ আছে। এজন মানুহৰ জীৱনত ধন টকা পইচা, এজন মানুহৰ জীৱনত কেৰিয়াৰ ক্ষেত্ৰত উন্নতি কেতিয়া হয়? জন্ম পত্ৰিকাত ৰাজযোগ থাকিব লাগিব। ৰাজযোগবিলাক কি কি? বুধাদিত্য যোগ, ক্ষেত্ৰ সিংহাসন যোগ, একাৱলী যোগ, চতুৰ্সাগৰীয় যোগ, ভাগ্যলক্ষ্মী যোগ ইত্যাদি। এই ৰাজযোগবিলাক থাকিব লাগিব। লগতে আমি জীৱনত কৰ্ম কৰিব লাগিব। সফলতাৰ মেইন ফৰ্মুলাটো কি জানেনে? সফলতা হৈছে কৰ্ম আৰু ভাগ্যৰ মিলন। বহুত মানুহে কয় যে মই ভাগ্যক বিশ্বাস নকৰোঁ, মই কৰ্মকে বিশ্বাস কৰোঁ। কিছুমান মানুহে কয় যে চব ভাগ্য। দুটা কনচেপশ্যনেই ভুল। কৰ্ম আৰু ভাগ্য, এই দুটা বস্তু যেতিয়া লগ হ'ব, তেতিয়া আপোনাৰ জীৱনত সফলতা আহিব, তেতিয়া আপোনাৰ জীৱনত টকা পইচা আহিব। কিন্তু মেনিফেষ্টেশ্যনে কি কয়? ইয়াত কৰ্ম কৰিব কোনো প্ৰয়োজন নাই। আপোনাৰ জন্ম পত্ৰিকা ভাল থাকক নাথাকক কোনো প্ৰয়োজন নাই। আপুনি ৰুম এটাৰ ভিতৰত সোমাই পেলাই ধ্যান কৰি থাকিব লাগিব। ইউনিভাৰ্ছে আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ কৰিব, টকা পইচা দিব, সুখ শান্তি দিব, আৰু আপুনি লাইফটো মস্তি কৰি পাৰ কৰি দিব। এইটো কেনেকুৱা ধৰণৰ যুক্তি হ'ল? সেইবাবে আমি বৰ্তমান সমাজত কি কথাবিলাক চলি আছে আৰু কি কথাবিলাক চলিব লাগে, সেইবিলাক বিষয়ৰ ওপৰত
গুৰুত্ব আৰোপ কৰিব লাগে এজন মানুহৰ জীৱনত উন্নতি অধুন্নতিৰ মূল হৈছে তেওঁৰ ভাগ্যখন আৰু ভাগ্য নিৰ্ণয় কৰা হয় জন্ম পত্ৰিকাৰ দ্বাৰা নিউমাৰলজিৰ দ্বাৰা আৰু বাস্তু শাস্ত্ৰৰ দ্বাৰা এইবিলাকৰ দ্বাৰা ভাগ্য কিয় নিৰ্ণয় কৰা হয় কাৰণ এইবিলাক হৈছে একোখন মানে প্ৰকাণ্ড শাস্ত্ৰ এজন মানুহৰ গোটেই জীৱনটোও তাৰমানে চাফিচিয়েণ্ট নহয় এই শাস্ত্ৰকেইখনক ভালকৈ মানে অধ্যয়ন কৰিবৰ কাৰণে বাস্তুশাস্ত্ৰ কি বাস্তুশাস্ত্ৰ হৈছে এক প্ৰকাৰৰ চায়েন্স এইটো কোনো ধৰণৰ ভেলকিবাজি নহয় এই মেনিফেষ্টেশ্যনৰ টাইপ চায়েন্সটো কেনেকুৱা আপুনি মন কৰিব যে কোনটো দিশত শুলে আপোনাৰ স্বাস্থ্য ভাল থাকিব কোনটো দিশত শুলে স্বাস্থ্য বেয়া থাকিব বাস্তুশাস্ত্ৰই সেইটো কথা কয় তাৰমানে কি আমাৰ পৃথিৱীত কি আছে এটা উত্তৰ মেৰু আছে দক্ষিণ মেৰু আছে আৰু সেইবিলাকে তাৰমানে আমাৰ পৃথিৱীখনত কিছুমান মেগনেটিক ফিল্ডৰ তাৰমানে নিৰ্মাণ কৰে আৰু সেই মেগনেটিক ফিল্ডটোক কেনেদৰে ইউটিলাইজ কৰিব লাগে কোন দিশত শুব লাগে ঘৰত কোনটো বস্তু থ'ব লাগে কোনটো বস্তু থ'ব নালাগে তাৰ ওপৰত আমাৰ আগৰ ঋষিমুনিসকলে বাস্তুশাস্ত্ৰৰ সৃষ্টি কৰিছে চ' বাস্তুশাস্ত্ৰ ইজ এ পিয়ৰ চায়েন্স ঠিক তেনেদৰে এষ্ট্ৰলজি অলছ' ইজ এ চায়েন্স এইটো কিহৰ কাৰণে চায়েন্স হয় আকাশত যে গ্ৰহ নক্ষত্ৰ থাকে সেই গ্ৰহ নক্ষত্ৰবিলাকে আমাৰ এই পৃথিৱীত মানুহ হওক জীৱ জন্তু হওক বস্তু হওক তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে তাৰ একমাত্ৰ প্ৰমাণটো মই আপোনালোকক দি দিছোঁ চন্দ্ৰই যে পৃথিৱীক আকৰ্ষণ কৰে সেই চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰাৰ কাৰণে সাগৰত তাৰমানে ঢৌৰ সৃষ্টি হয় জোৱাৰ ভাট্টাৰ আহে ভাবকচোন চন্দ্ৰ আজিৰ পৰা আমাৰ মানে এইটো কি কয় পৃথিৱীৰ পৰা 4 লাখ কিলোমিটাৰ দূৰত আছে সেই চন্দ্ৰ আকৰ্ষণৰ কাৰণে যদি সাগৰৰ পানীবিলাকৰ মাজত ঢৌৰ সৃষ্টি হয় সেই চন্দ্ৰৰ প্ৰভাৱ আমাৰ মন বুদ্ধি আৰু জ্ঞান আৰু শৰীৰৰ ওপৰত কিহৰ কাৰণে নপৰিব চ' আপোনালোকে গম পালে এষ্ট্ৰলজি চায়েন্সটো ক'ত সোমাই আছে চ' এষ্ট্ৰলজি বাস্তুশাস্ত্ৰ নিউমাৰলজি এইবিলাক হৈছে একোখন শাস্ত্ৰ একোখন চায়েন্স হয় ইয়াৰ দ্বাৰা আমি জীৱনত কি হ'ব কি নহ'ব সেই কথাবোৰ গম পাওঁ কিন্তু ৰুম এটাৰ ভিতৰত সোমাই পেলাই আমি যদি চিন্তা কৰোঁ ইউনিভাৰ্চে মোৰ আশা পূৰণ কৰি দিব মই ইউনিভাৰ্চক কল্পনা কৰি থাকোঁ মই যেন এজন ডাঙৰ গায়ক হৈ যাওঁ মোক যেন চবেই একেবাৰে মৰম দিব সন্মান দিব ইফালে মই নিজেই গানৰ গটো নাজানো গান প্ৰেক্টিচ কৰাও নাই চ' কেনেকৈ হ'ব সেইবাবে আমি সকলোবোৰ মানুহ সজাগ হ'ব লাগে আমি জানিব লাগিব যে কোনটো বস্তু সঁচা কোনটো বস্তু মিছা কোনটো দিশত গ'লে আমাৰ জীৱনত ভাল হ'ব কোনটো দিশত গ'লে আমাৰ জীৱনত বেয়া হ'ব এই সকলোবোৰখিনি কথা আমি জানিব লাগিব আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকে জন্ম পত্ৰিকা কনচাল্ট কৰিব বিচাৰিছে তেতিয়াহ'লে তলত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে মই টেলিফোনতে মানুহক কনচাল্ট কৰি দিওঁ এটা সামান্য ফিজ লৈ চ' আজিলৈ আহিছোঁ নমস্কাৰ